আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4ত ভয়ংকৰ হাৰত অভাৰলেপিং, যাৰ ফলত হাজাৰ হাজাৰ যোগ্য নিবনুৱা বঞ্চিত হ'ব নিযুক্তিৰ পৰা। আৰু ইয়াক লৈ এতিয়া সকলোৱে প্ৰতিবাদ কৰিছে। সকলোৰ এটাই দাবী যাতে ছেকেণ্ড ৱেটিং লিষ্ট প্ৰদান কৰা হয়। আৰু এডিআৰিৰ যিটো পোষ্ট ৰুল আছিল, ইয়াত কোৱা হৈছিল যদি কোনো কাৰণত পদবোৰ পূৰণ নহয় তেতিয়াহ'লে পৰৱৰ্তী তালিকা প্ৰস্তুত কৰিব পাৰে। কিন্তু এতিয়া দেখা গৈছে যে ভয়ংকৰ অভাৰলেপিঙৰ দৰুন যে হাজাৰ হাজাৰ পদ খালী থাকিব, এই পদ পূৰণ কৰাৰ বাবে কোনো ধৰণৰ ৱেইটিং লিষ্টৰ ব্যৱস্থা কৰা নাই চৰকাৰে। কিন্তু চৰকাৰে ইয়াৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ভয়ংকৰ অভাৰলেপিঙৰ দৰুন কেৱল মাত্ৰ 25,000 চাকৰি বাস্তৱত সম্ভৱ হ'ব এই 51,000 চাকৰিৰ ভিতৰত বুলি অভিযোগ উত্থাপন কৰে DYFI সংগঠন। ইয়াৰ উপৰিও DYFI সংগঠনটোৰ দাবী যে চৰকাৰে পৰীক্ষাৰ্থীসকলে কিমান নম্বৰ পাইছে ইয়াৰ এটা তালিকা প্ৰস্তুত কৰিব লাগে আৰু এইটোৰ ওপৰত ভিত্তি কৰি চৰকাৰে এখন ৱেইটিং লিষ্টৰ ব্যৱস্থা কৰক, তেতিয়াহ'লে বঞ্চিত প্ৰাৰ্থীসকলৰ সমস্যা সমাধান হ'ব। আপোনালোকেও যদি এই অভাৰলেপিঙৰ সমাধান বিচাৰে বা ৱেইটিং লিষ্ট বিচাৰে তেতিয়াহ'লে আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত এটা লিংক পাব, নহ'লে কমেণ্ট ছেকশ্যনত পিন কৰা এটা লিংক পাব। এই লিংকটোত ক্লিক কৰি আপোনালোকে যিমান পাৰে ৰিটুইট কৰক, আৰু যিমান বেছি ৰিটুইট কৰিব হয়তো চৰকাৰৰ দৃষ্টিগোচৰ হ'ব আৰু চৰকাৰে তেতিয়া হয়তো এই সমস্যা সমাধানৰ কোনো ব্যৱস্থা গ্ৰহণ